হ'ব অহা মাহত হ'ব আপুনি ছোৱালী চাই আছে কিন্তু এইজনী ছোৱালী ইমান ঠিক নহয় গম পাইছে চাল চলন ইমান ঠিক নহয় ইয়াৰ পিছত নেক্সটক আপুনি প্ৰপ'জ কৰিব নাই বেমাৰটো নাই আপোনাৰতো দেখাতে লাগিছে একো বেমাৰ নাই আমি বিজনেছ কৰি আছো আপোনাৰ বেমাৰ নাই নাই আমাৰ উঠাই নাই আপোনাৰ হাতত বেমাৰ দেখাই নাই আমি আপুনি গমটো পোৱা নাই হয় কাৰণ তেওঁলোকে ডাইনিক খুব বেছিকৈ বিশ্বাস কৰিবলৈ লৈছে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তেওঁলোকে প্ৰথমে ডাইনি সন্দেহ কৰে বেজালি এতিয়াও চলি আছে যদি কোনোবা মহিলা এগৰাকীৰ যদি HIV বুলি ধৰা পৰে তেওঁলোকক নানা ধৰণৰ কুটু কথা বা তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে আৰু যাৰ কাৰণে এই IAC কেম্পেইনটো আমি আৰম্ভ কৰিছোঁ যাৰ কাৰণে তেওঁলোকে এটা সুস্থ জীৱন তেওঁলোকে অতিবাহিত কৰিব পাৰে আৰু সমাজখনক এটা আমি বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা তেওঁলোকক এটা সুস্থ জীৱন কেনেকৈ জীয়াব লাগে বেমাৰ আজাৰ হ'লে বেজৰ ওচৰলৈ নগৈ তেওঁলোকে কেনেকৈ হস্পিটেল বা ডক্টৰৰ ওচৰলৈ আহিব লাগে আমি তাৰ প্ৰয়াস কৰিছোঁ নমস্কাৰ জনাইছোঁ মই ICDC কাউন্সিলৰ হয় RNB চিভিল হস্পিটেল গোসাইগাঁৱৰ পৰা আমি এইটো পদক্ষেপ লোৱা হৈছে আচলতে অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে নহয় গোটেই অসমতে 10খন ডিষ্ট্ৰিক্টৰ মাজত এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰা হৈছে যাক IAC কেম্পেইন বুলি কোৱা হৈছে আৰু যিহেতু সময়ৰ লগে লগে HIVৰ যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোটেই অসমতে সেই ব্যৱস্থাটোক সজাগ আৰু কেনেকৈ সচেতন হৈ থাকিব পাৰি লোকসকল তাৰ ওপৰত ভিত্তি কৰি এই এৱাৰনেছ প্ৰগ্ৰামটো ৰখা হৈছে আৰু আমি গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 100খন ভিলেজ লৈছোঁ আমি 60 দিনৰ ভিতৰত কমপ্লিট কৰিবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মেইন কথা হৈছে মানুহবিলাক এতিয়াও অনভিজ্ঞ বা অজ্ঞ হৈয়ে আছে এই ক্ষেত্ৰত যে HIV ভাইৰাছটোনো কেনেকৈ সংক্ৰমণ হয় আৰু HIVৰ পৰা কেনেকৈ AIDS হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ আজি আমি তেওঁলোকৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ আমি আশা কৰিছোঁ যাতে আমি সফল হ'ব পাৰোঁ এই বিষয়ে আমি সম্পূৰ্ণ বিশ্বাস আছে আৰু তেওঁলোকক জনাবলৈ পাই আমি সুখীও হৈছোঁ আচলতে তেওঁলোকৰ লগত আমি ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিছোঁ গোটেই গাঁৱে গাঁৱে আমি সোমাই যাব পাৰিছোঁ কথাবিলাক তেওঁলোকৰ লগত আলোচনা কৰিব পাৰিছোঁ সেইটো আমাৰ কাৰণে এটা খুব ভাল লগা কথা যে তেওঁলোকেও আগবাঢ়ি আহিছে আমাক সহযোগ কৰিছে আৰু বিশেষকৈ আমি 4টা যি কাৰণ যাৰ কাৰণে HIV এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হ'ব পাৰে সেই বিষয়ে আমি জনাইছোঁ ARTৰ যে বিনামূলীয়া ট্ৰিটমেণ্ট হয় সেই বিষয়ে আমি জনাইছোঁ আৰু ইয়াৰ যে সম্পূৰ্ণ গোপনীয়তা আমাৰ ৰক্ষা কৰা হয় সেই বিষয়ে তেওঁলোকক জনাইছোঁ আৰু ইয়াৰ লগত সংগতি থকা বিভিন্ন ধৰণৰ কথা বতৰা তেওঁলোকক আমি জনাবলৈ প্ৰয়াস কৰিছোঁ আটাইতকৈ ডাঙৰ কথা আৰু কোকৰাঝাৰৰ নিচিনা ঠাই এখন বা BTCৰ এৰিয়াত থকা যিখন 4খন ডিষ্ট্ৰিক্ট ৰাইজক সজাগ কৰিবৰ বাবে এখন বাতৰণাত ইয়াত অনুষ্ঠিত কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আমি আমাৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ তেখেতসকল RNB চিভিল হস্পিটেল গোসাইগাঁও ICDCৰ পৰা আৰু টীমটো আহিছে কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ পৰা এইটোৱে বৰ দুখ লগা আমাৰ ৰিচেণ্টলি আপোনালোকে নিউজত পাইছে চাগে মানে ডাইনী যিটো ইয়াত উল্লেখ বাতৰণাটত কৈছেই ইয়াত কোনো তেনেকুৱা নাই যিকোনো বেমাৰ আজাৰ হ'লে আজিকালি চৰকাৰে গোটেইখিনি প্ৰায়খিনিয়েই বিনামূলীয়া ব্যৱস্থা আছে টেষ্ট পৰীক্ষাৰ পৰা গোটেইখিনি বিনামূলীয়া হয় আমাৰ গুৰুফেলা SSCটো যথেষ্টখিনি হয় তেওঁলোকে যাতে এই অন্ধবিশ্বাসৰ পৰা দূৰত থাকি যিকোনো অসুবিধা হ'লে আমাৰ লগত যোগাযোগ কৰে তাকে মই ৰাইজক আপোনালোকৰ চেনেলৰ থ্ৰুদি অনুৰোধ জনাওঁ